হাই ফ্ৰেণ্ড, আজিৰ এইটো ভিডিঅ'ত আমি দেখুৱাম Oppo F15 মোবাইল আপুনি কেনেকৈ ৰেজিষ্টাৰ কৰিব। ইয়াৰ সম্পূৰ্ণ প্ৰচেছ আমি এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম। আপোনালোকে যদি কোনোবাই আমাৰ এই ভিডিঅ'টোত নতুনকৈ আহিছে তেনেহ'লে আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আপুনি আপোনাৰ হাতত থকা মোবাইলটো ছেটিঙত আহি যাব, ইয়াত পাব এডিশ্যনেল ছেটিং। ইয়াৰ পৰা আপোনাৰ এডিশ্যনেল ছেটিংটো বিচাৰি উলিয়াই অ'কে কৰিব আৰু একেবাৰে তলত আহিব পাব বেক টু আপ ৰেষ্ট। এই অপশ্যনটোত আপোনালোকে এতিয়া জাষ্ট অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনালোকে আকৌ স্ক্ৰল কৰি তললৈ আহিব, ইয়াত পাব আৰ্জ ৱৰ্ল্ড ডাটা। এই অপশ্যনটো আপোনালোকে অ'কে কৰিব। এই অ'কে কৰাৰ পিছত ইয়াত আকৌ 4 নম্বৰ অপশ্যন পাব ইয়াৰ ৱৰ্ল্ড ডাটা। এই অপশ্যনটোত আপোনালোকে আকৌ অ'কে কৰি দিব। ইয়াৰ পিছত এটা পাছৱাৰ্ড আহিব। এই পাছৱাৰ্ডটো আপোনালোকৰ যিটো পাছৱাৰ্ড আছিলে মোবাইলৰ স্ক্ৰীণত, সেই পাছৱাৰ্ডটো আপোনালোকে ইয়াত বহুৱাই দিব। পাছৱাৰ্ডটো বহুৱাই দিয়াৰ পিছত এই অপশ্যনটো আহিব, ইয়াত আপোনালোকে তলৰ এই অপশ্যনটোত অ'কে কৰি দিব। ইয়াত অ'কে কৰাৰ লগে নেক্সট আকৌ আহিব অপশ্যনটো, এই অপশ্যনটোত আপোনালোকে আকৌ অ'কে কৰি দিব। অ'কে কৰাৰ লগে লগে আপোনালোক মোবাইল ৰেজিষ্টাৰ হ'বলৈ আৰম্ভ কৰিব। অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনাৰ মোবাইলটো সম্পূৰ্ণভাৱে ৰেজিষ্টাৰ হৈ যাব। এতিয়া আমাৰ মোবাইল ৰেজিষ্টাৰ হৈ আছে, আপোনালোকে অলপ অপেক্ষা কৰক। অন হৈ আছে, অলপ সময় আপোনালোকে অপেক্ষা কৰিব, হৈ যাব। আমাৰ মোবাইলটো ৰেজিষ্টাৰ হৈ অ'পেন হৈ গৈছে। এতিয়া এই তলত থকা নেক্সট অপশ্যনটোত আপোনালোকে অ'কে কৰি লেংগুৱেজটো আপোনালোকে চিলেক্ট কৰি নেক্সটত অ'কে কৰি দিব। আমি লেংগুৱেজটো চিলেক্ট কৰি নেক্সট অপশ্যনটোত আমি অ'কে কৰি দি আছোঁ। ইয়াত আকৌ এই বাকচটোত আপোনালোকে অ'কে কৰি তলৰ বাকচটো অ'কে কৰি নেক্সট অপশ্যনটোত অ'কে কৰি দিব। তলত থকা নেক্সট অপশ্যনটোত আকৌ আপোনালোকে অ'কে কৰি গৈ থাকিব। এতিয়া স্ক্ৰল ডাউন কৰি তললৈ আহিব। তললৈ আহি ইয়াত নেক্সট অপশ্যনটো আছে, আকৌ এই নেক্সট অপশ্যনটোত আপোনালোকে আকৌ অ'কে কৰিব। আকৌ এই অপশ্যনটো আহিছে, এইটোত আপোনালোকে আকৌ অ'কে কৰিব। এনেকৈ অ'কে কৰিলে আপোনালোকৰ পিছত মোবাইলটো সম্পূৰ্ণ হৈ যাব। এতিয়া চাওক নেক্সট কৰি আছোঁ আমি যেনেকৈ দেখুৱাইছোঁ আপোনালোকে ঠিক তেনেকৈ কৰি যাব। আপোনাৰ মোবাইলটো সম্পূৰ্ণভাৱে ৰেজিষ্টাৰ হৈ অ'পেন হৈ যাব। চাওক এতিয়া আমাৰ এই মোবাইলটো সম্পূৰ্ণভাৱে ৰেজিষ্টাৰ হৈ অ'পেন হৈ গৈছে। অলপ সময় অপেক্ষা কৰক। চাওক সম্পূৰ্ণৰূপে আমাৰ মোবাইলটো এতিয়া অ'পেন হৈ পৰিছে। এতিয়া আপোনালোকে মোবাইলটো ইউজ কৰিব পাৰিব। তাৰ বাবে আপোনালোকে জিমেইলটো অ'পেন কৰিব। জিমেইলটো অ'পেন কৰি আপোনালোকে জিমেইলটো আপোনালোকে বহুৱাই দিব। এয়া চাওক আমাৰ ইয়াত গুগল একাউণ্টটো কৰা নাই, এতিয়া আমি গুগল একাউণ্টটো কৰিম। এতিয়া জিমেইল অপশ্যনটোত অ'কে কৰি আপোনালোকে জিমেইলটো বনাই ল'ব।